অসম চৰকাৰৰ পৰা আত্মসহায়ক গোটবোৰৰ কাৰণে এখন লিষ্ট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। যদিহে এই লিষ্টখনত আপোনালোকৰ নাম আছে তেন্তে আপুনিও লাভ কৰিব অসম চৰকাৰৰ পৰা 10,000কৈ টকা। এই লিষ্টখন আপুনি ক'ত কেনেকৈ চাব আহক আজি আমি এই ভিডিঅ'টোত চাই লওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এই লিষ্টখন চাবলৈ হ'লে আপুনি প্ৰথমে গুগলত সাৰ্চ কৰিব NRLM। ইয়াতে সাৰ্চ কৰাৰ পিছত ইয়াতে যাওক আহি গৈছে nrlm.gov.in। তাৰ পিছত ইয়াতে তলত যেটো আছে SHG ৰিপৰ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ সময় অপেক্ষা কৰিব। তাৰ পিছত যাওক এনেকৈ ষ্টেটৰ নাম আহিব। আৰু ষ্টেটৰ নাম অহাৰ পিছত ইয়াতে মই অসমত ক্লিক কৰিলো। ইয়াতে ক্লিক কৰাৰ পিছত ডিস্ট্ৰিক্ট নেম আহিব আৰু আপুনি যি ডিস্ট্ৰিক্টৰ হয় এই ডিস্ট্ৰিক্ট নেমটোত ক্লিক কৰিব। মই যেহেতু ধুবুৰীৰ সেইকাৰণে মই ইয়াতে ধুবুৰী ক্লিক কৰি দিছো। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ ইয়াতে আহিব ব্লক নেম। তো আপোনালোকৰ যি ব্লক হয় আপুনি সেই ব্লকটো ক্লিক কৰিব। ব্লক নেম ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে আহিব গাঁও পঞ্চায়ত নেম। আপোনাৰ যেটো গাঁও পঞ্চায়ত হয় আপুনি সেইটোত ক্লিক কৰি ল'ব। ইয়াতে যাওক মই মোৰ গাঁও পঞ্চায়ত নেমটোত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে আহিব আপোনালোকৰ ভিলেজ নেম। আপোনালোকৰ যেটো ভিলেজ নেম হয় আপুনি সেই ভিলেজ নেমটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত যাওক আহি গৈছে গ্ৰুপ নেম টোটেল মেম্বাৰ, তাৰপিছত এইবিলাক কাষ্ট আহি গৈছে। আপোনালোকৰ গ্ৰুপৰ যেটো নাম হয় আপুনি সেই গ্ৰুপ নেমটোত ক্লিক কৰিব। মই এটা ইয়াতে গ্ৰুপ নেম ক্লিক কৰি দিছো। ইয়াতে ক্লিক কৰাৰ পিছত যাওক ইয়াতে সকলোখিনি ডিটেইলছ আহি গৈছে। ইয়াতে আপোনাৰ সেলফ হেল্প গ্ৰুপ আইডি আহি গৈছে, তাৰপিছত আপোনালোকৰ গ্ৰুপৰ নেম, তাৰপিছত যাওক ইয়াতে আহি গৈছে মেম্বাৰ কোড, মেম্বাৰ নেম, আপোনাৰ ফাদাৰ হাজবেণ্ড নেম, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী, ডিছেবিলিটি এইবিলাক আহি গৈছে। আৰু আপোনালোকৰ যেটো নাম হয় আপোনালোকে ইয়াতে চাব পাৰে। এইবিলাক আহি গৈছে। লিষ্টখন এনেকৈ আপোনালোকৰ সন্মুখত আহি গৈছে আৰু আপোনালোকৰ যেটো নাম হয় এই লিষ্টত চাই ল'ব পাৰে। আৰু যদিহে আপোনালোকৰ এই লিষ্টত নাম আছে তেন্তে আপুনিও অসম চৰকাৰৰ পৰা 10,000কৈ টকা লাভ কৰিব। বন্ধু-বান্ধৱীসকল, এই লিংকটো মই ডিছক্ৰিপশ্যনত দিম আৰু আপুনি তাৰ পৰা ডাইৰেক্ট ক্লিক কৰি এই লিষ্টখন চাব পাৰে। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।